এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল বাৰু মই আছো এতিয়া মোৰ ৰুমত তো আজি আজি ফ্ৰী আছো আৰু আজি ফ্ৰী তো ভাবিলো যে এটা লং ভিডিঅ' বনাও তো এইকেইদিন মিনি ব্লগ দিয়ে আছো বাৰু তো আজি ভাবিলো এটা লং ব্লগ বনাও কি কৰো কি নকৰো এতিয়া মৰ্নিঙে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো 10:11 মান বাজিছে তো গোটেই দিনটোৰ ভিডিঅ' কৰিম আৰু তো চাই থাকক ভিডিঅ'টো আৰু এটা কথা তো মই আহিলো এতিয়া গুৱাহাটী তো এতিয়াৰ পৰা মোৰ সব ভিডিঅ' গুৱাহাটীৰ পৰাই পাব ঘৰতো যাম বাৰু তো ফাৰ্ষ্ট মই আপোনাক এটা বস্তু দেখাম হা আমাৰ ৰুমটোৰ পৰা এটা বস্তু দেখাই আছো ৰ'ব এইফালে আছে মোৰ লগৰ এইজনী বিজি আছে সেইজনী ফোনত এইটো চাওক এইটো হ'ল মোৰ ৰুম আৰু এইবিলাক হ'ল এয়া তো মই এতিয়া ভইচ অভাৰ দিওঁ ফোনত আৰু মিনি ব্লগ বনালে এইগালৰ চাউণ্ড আহি থাকে তো এইফালে এইটো আমাৰ বেলকনি আৰু তো এয়া বাৰু গোটেই ৰুমটোৰ মই দিম আমাৰ ৰুমটো 2 BHK হ'ব চাগে এইটো তো মই এদিন দিম গোটেই ৰুমটোৰ তো এতিয়া চাই থাকক কি কৰিম আমি গাইছ আজি যিহেতু মোৰ একদম ফ্ৰী হয় তো মই এগালমান কাপোৰ এয়া গোটাই থৈছিলোঁ বাথৰুমত তো এগাল ফাৰ্ষ্ট মই ধুই লওঁ ফোন থ'বৰ কাৰণেও জাগা নাই তো আমি কাপোৰ মেলোঁ ইয়াত বেলকনিত আৰু ওপৰতো এখন আছে বাৰু চাৰ্ট তাতে মেলিব পাৰি বাট তালৈকে গৈ থাকিলে হাৱাটো বাহিৰ হৈ যায় একদম তো তালৈকে নেমেলোগৈ ইয়াতে মেলি দিওঁ আৰু এটা কথা ইয়াতে কাপোৰ মেলিলে এটা প্ৰব্লেম যে এই বস্তুটো লগাব লাগে নহ'লে কাপোৰ গৈ ক'ৰবাত পায়গৈ এটা বতাহত কাপোৰ উৰি গৈ ক'ৰবাত পায়গৈ তো সেইটো কাৰণে ইয়াতে লগাব লাগে আৰু কাপোৰ ধুই মেলি আহিলোঁ এতিয়া গা পা ধুই ল'ম গা পা ধুই মেলি বনাম ভাত বিকজ মোৰ ৰুমমেটজনী গ'ল ডিউটি তাই আজি ডিউটি আছে তো তাই ডিউটি কৰিবৰ কাৰণে গ'ল ডিউটিৰ পৰা আহি পিনি ভাত খাব তাই তো চাই থাকক আৰু ভিডিঅ'টো আৰু ইফালে এজনী আছে লগৰ তাই আহিছে দুজনী তাই খালি ফোনতে বিজি তাৰপিছত মই গা পা ধুই আহোঁ মোৰ যোনজনী লগৰ এনেই ৰুমলৈ আহিছিল তো তাই একদম ভাত পানী বনাই ৰেডি কৰিলে তাইও যিহেতু খাই যাম বুলি কৈছে তো তাইকে বনাব দিলোঁ আৰু বনাব দিলোঁ কি তাই বনাম বুলি ক'লে তো তাই বনালে তো ইফালে বনাইছে কচু আৰু এয়া শুকান মাছ চাটনি আৰু মই গা পা ধুই আহিলোঁ গা পা ধুই আহি মেলি তাই আগতে গা ধুইছিলে যিহেতু তাই ভাত বনালে তো মই বনাম ভাবিছিলোঁ বাট তাই বনালে আৰু মই গা ধুই অহা তাই বনালে ভাত তো চাওক এনেই এতিয়া কাপোৰ ধুলোঁ গা ধুলোঁ এতিয়া এনেই আছোঁ আৰু ওলাই যাম আমি অকণ পিছত খাই মেলি সন্ধিয়াকৈ যাম আৰু ওলাই তো চাই থাকক ভিডিঅ'টো তাৰপিছত মই ইফালে আহিলোঁ এয়া পাকঘৰলৈ বস্তুবোৰ নিবলৈ যিহেতু তাই ভাত বনাইছে ন তো মইতো অকণ হেল্প কৰি দিব লাগিব তো সেইকাৰণে মই ভাতকেইটা বাঢ়ি দিওঁ বুলি ইফালে আহিলোঁ এয়া পাকঘৰলৈ এতিয়া খাবলৈ লৈছোঁ ভাত আজি ভাতত আমাৰ একদম একো নাই বুলি ক'লেও ভুল নহয় অকল কচু ভাজি আৰু শুকান মাছ চাটনি যিহেতু মই ৰিচেণ্টলি ঘৰ গৈছিলোঁ আৰু ঘৰৰ পৰা মই লৈ আহিছিলোঁ কচু আৰু এয়া শুকান মাছ তো সেয়াকে বনালোঁ আৰু আমি দুইজনীয়ে আছোঁ তো ইমান হেভিকৈ একো নাই বনোৱা আৰু তাতে দুপৰীয়া ন আৰু ইফালে তাইও নাহোঁ বুলি ক'লে ৰুমমেটজনীও নাহোঁ বুলি ক'লে তো সেইকাৰণে আমি দুজনীয়ে এনেকৈ চিম্পলকৈ খাওঁ বুলি লৈছোঁ ভাতকেইটা আজি আৰু চিম্পলকৈ কি আৰু আমি ৰাতিৰ সেয়া কণী চব্জি আছিল কণী চব্জি আৰু কচুৰ চব্জি তাৰপিছত ইফালে শুকান মাছ চাটনি আছে এগালমান ইমানো চিম্পল নহয় বাৰু এয়া দেখিছেই নহয় তাৰপিছত মোৰ এটা বহুত বেয়া অভ্যাস মই একদম তলত বহি ভাত খাব নোৱাৰোঁ হয়তো ডাইনিং নহয়তো বিচনা বিচনাতে প্ৰায় আৰু তো মোৰ বিচনাত ভাত খোৱাটো একদম বহুত বেয়া হৈ গৈছেগৈ তো মই বিচনাত খালোঁ তাই খাইছে তলত আৰু মই কিবা কিবি গাই আছোঁ তাইক কালি আৰু মই ভিডিঅ' ষ্টাৰ্ট কৰি নাথাকিলোঁ আৰু একেবাৰে মই আজি ষ্টাৰ্ট কৰিছোঁ কালিটো আজি আৰু কালি ষ্টাৰ্ট কৰিছোঁ তো এতিয়া মই যাব ওলাইছোঁ অফিচ মোৰ 10টাত মাতিছিলে তো বহুত বেছি দেৰি হৈ গৈছে অফিচত গৈ অলপ দেখাম ধুমধামকৈ মই এয়া ভাত কেইটামান খালোঁ আলু আৰু ভাত তাৰপিছত ইফালে মই আহি গ'লোঁ অফিচ আৰু এই মোক থ'বলৈ আহিছে তাৰপিছত আমি এতিয়া যাব লাগিব অফিচ তো এইটোৱে হ'ল মোৰ অফিচটো ওপৰত আছে আৰু 5 ফ্ল'ৰত আছে তো ইয়াত লিফ্টত যাবৰ কাৰণে মানুহ দেখিছেনে গাইছ কিমান ৰখি আছে তাৰপিছত মই কাম চাম কৰি আহিলোঁ একদম দুপৰীয়াই হৈ গ'লগৈ তো এতিয়া লাঞ্চৰ টাইম আৰু কিবা এটা ভোক লাগিছে কিবা এটা খাওঁ বুলি আহি গ'লোঁ এয়া KFCত তো সোমালোঁ আৰু ইয়াতে অকণমান ভালো লাগে যিহেতু AC চলি আছে তাৰপিছত সোমাই মেলি এয়া দেখিছেনে
অকণ দেখাই দিছোঁ আপোনালোকক পৰিৱেশটো কেনেকুৱা কি হয় তাৰপিছত অৰ্ডাৰ দিব লাগে তাকো ইয়াত তো ইয়াতে আমি অৰ্ডাৰ দিলোঁ কি খাম কি নাই তো কম্ব কিবা কিবি আমি দিলোঁ মানে অৰ্ডাৰ তাৰপিছত এয়া বহিলোঁ তাৰপিছত আমাক কৈছিলে যে বোলে সিহঁতি আমাক দিব 10 মিনিটত কিন্তু 10 মিনিট কয় আমাক বহাইছে চাগে আধা ঘণ্টামান তো বহুত টাইমৰ মূৰত আমাৰ এয়া অৰ্ডাৰ লৈ আহিলে প্ৰিন্সিয়ে তো আমি কিবা কিবি দিছিলোঁ বাৰ্গাৰ আৰু ৰোল তো তাৰপিছত এয়া কোক দিছিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই বাই